গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ দেই। আজি ঘৰত নাই, আজি আছোঁ মোৰ মানে জন্মৰ ঘৰত দেই। কালি ৰাতি গুচি আহিলোঁ আৰু আপোনালোকক আগৰ ভিডিঅ'টোত মই জনাইছিলোঁ যে কালি ভাত খাবলৈ নিমন্ত্ৰণ জনাইছিলে। তাৰপিছত ইয়ালৈকে আহিছিলোঁ আৰু যিহেতু ভণ্টি আছিলে আজি যাবগৈ আৰু এতিয়া ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ৰাখী বন্ধন যিহেতুকে সকলোকে ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আমাৰ ল'ৰাকেইটা নাই, আমাৰ শুনে ৰাখী বান্ধিবই নোৱাৰিলে বাৰু, গুচি আহিলে। আৰু মোৰ মইনাহঁতো স্কুল গুচি আহিলে, কিন্তু এতিয়া মানে চিংকি আহিছে আমাৰ ইহঁতক মানে ৰাখী বান্ধিবলৈ ভণ্টিহঁতক। আৰু সেয়ে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোককো অকণমান দেখুৱাওঁ আৰু অকণমান বাহিৰৰ পৰিৱেশটো আমাৰ ঘৰখনৰ দেখুৱাইছোঁ দেই। ঘৰখন বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই আৰু কামখিনি কৰি আছে আৰু আমাৰ শুনে দেখিছে কি খেলি আছে পুৰা পুতলা কেইটাৰ লগত আৰু জঁপি আছে চাওক। আৰু ট্ৰেইন চাবি ৰ। আৰু আমাৰ চিংকিয়ে ৰাখী বান্ধিবলৈ ৰেডি, কিন্তু আমাৰ শুনে ট্ৰেইনখনৰ মাত শুনি ট্ৰেইন চাবলৈ লগা হ'ল দেই। পাই নাই হয় নহয় আমাৰ ইয়াতো কণ ভণ্টি মানে, আৰু তাই বহি আছে আৰু ৰাখী বান্ধিব বুলি আমাৰ এও ৰখি আছে। আমাৰ ল'ৰা আকৌ গ'লগৈ ট্ৰেইন চাবলৈ। তাৰপাছতে আমাৰ ইহঁতি মানে ৰাখী বন্ধা নিয়ম আৰম্ভ কৰি দিলে দেই। এইখিনি কিন্তু আমাৰ নহয় ৰাখী বন্ধনটো, কিন্তু তথাপিতো আমাৰ সমাজখনেও লাহে লাহে এই ৰাখী বন্ধনটো আৰু পালন কৰিব ধৰিছে সময়ৰ লগত। তাৰপাছতে আমাৰ ইহঁতি এইখিনি কৰিছে, মই অকণমান ভিডিঅ' কৰি এইখিনি সাঁচি ৰাখিলোঁ। আচলতে আমি বাই ভনীখিনিৰ একেলগতে সময়খিনি হাঁহি ধেমালিৰ মাজে পাৰ কৰা সময়খিনি মই স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু ছোৱালীবোৰৰ জীৱনটো কেনেকুৱা ন, বিয়া হৈ গুচি যায়, আকৌ যেতিয়া একেলগ হৈ মাকৰ ঘৰত গোট খায়, তেতিয়া সকলোৰে মাজত বেলেগ এটা ফূৰ্তি হয়, বহুত হাঁহি ফূৰ্তিৰে সময়বোৰ পাৰ কৰা হয়। তেনেকৈ পাৰ কৰা হ'ল সময়খিনি আৰু এতিয়া এয়া ভণ্টি যায়গৈ। আৰু চাওক আমাৰ দীঘল পদূলিটোৱেদি আমি ৰাস্তাটো আগবঢ়াবলৈ আহিছোঁ দেই। এয়া দেউতা আৰু এয়া মই, আমি বাই ভনী তিনিজনী ইয়াত গোট খাই আছোঁ। ভাইটি আৰু মোৰ পিছৰ ভণ্টিজনী যেনিবা নাই আৰু পাঁচটা। আৰু আমাৰ দীঘল পদূলিটো চাওক, একেবাৰে গাড়ী আছে তাত, বনগুটি চাৰিওফালে বনগুটি দিছে দুইটা চাইডে, তাৰ মাজে মাজে আমি আহি আছোঁ। আৰু এইফালে পথাৰ আৰু এয়া আমাৰ শুন চিংকিৰ লগত গৈ আছে। এয়া পথাৰৰ একেবাৰে মানে ইফালে ঘৰটো। এতিয়া আহি আছোঁ আৰু আমি গৈছেগৈ আৰু অ' তো বাবা যা তাই বেছি সময় চাই থাকিলে হেৰি হয়, তাত দুখ লাগে তাৰমানে। আছোঁ কি হয় গম পাৱ নাই তই? এই দুদিন এদিনৰ কাৰণে আহিলে ভাল, এই 10 দিনমান থাকি দিলে সাংঘাতিক এটা বেয়া লাগে। আৰু মাও বেয়া লাগিছে গম পাৱ নাই? তাই গৈছে আকৌ মনটো বেয়া লাগিছে, আমাৰো বেয়া লাগিছে, তাইও বেয়া লাগিছে। যাবই লাগিব আৰু। আজি নিবলৈ অহা কথা আছিলে, নাহোঁ বুলি ক'লে, সেইকাৰণে গধূলি হোৱাৰ আগে মানে এইফালে গুচি আহিলোঁ। মানে এয়া হৈছে আমাৰ আইতাৰ জন্মৰ ঘৰ, দেউতাৰ মোমায়েকৰ ঘৰ। ইয়াতে মানে মামী আইতা ঢুকালে, আমাৰ মানে আইতা দেউতাৰ মামীয়েক হয়, ঢুকালে। আৰু সেইকাৰণে মানে এখেত আহিছিলে খবৰ কৰিবলৈ। মই ভাবিছোঁ ইয়াত আছোঁ যেতিয়া এপাক বোলো খবৰ এটা কৰি আহোঁ। তাৰপিছত এয়া আমাৰ শুনে মোবাইল চাইছে, আৰু এয়া হৈছে খুৰী, আমাৰ চুমে ভিডিঅ' অকণমান কৰি দিছে। তাৰপিছত এয়া হৈছে সেয়া মামী, এয়া ককাই ভাই কেইবাজনো নহয়, এজন তাতে দোকানখন খুলিলে। মই বোলো অকণমান দোকানখন চাই যাওঁ, শুনৰ কাৰণে কিবা এটা লৈ যাওঁ। তাৰপিছত তেনেকৈ হ'লেও সোমালোঁ দোকান। ইয়াতে কাষ্টমাৰো আছে মানে, ওচৰৰে পুতুপেহী বুলি কয়। আৰু এয়া হৈছে খুৰীয়ে পানী আনিলেগৈ, ওচৰতে দমকল এটা আছে তাৰ পৰা। আৰু আমাৰ সন্ধিয়া হ'ল, আমি গুচি আহিলোঁ। এতিয়া এয়া চাওক, ব্লক দিয়া ৰাস্তাটোৰ ওপৰেদি আমি আহি আছোঁ আৰু মেইন ৰাস্তাটোৱেদি। আমাৰ শুনে খুব ভাল পাইছে পথাৰৰ মাজে মাজে এনেকৈ, আমাৰ ঘৰত তেনেকৈ নাপায় যে। তাৰপাছত এতিয়া ইহঁতিও আহি আছে, আমাৰ চুমু
আৰু আজি ঘৰলৈ যোৱা নহ'ল দেই, থাকিব লগা হ'ল। সেইকাৰণে নিবলৈ নাহোঁ বুলি কোৱাৰ কাৰণে আমি এপাক ফুৰি আহিলোঁগৈ। আহি এতিয়া এই গধূলি পৰত বহি আছোঁ। মায়ে মোবাইল চাই আছে, বাতৰি চাইছে, আৰু মই এনেকৈ কাষতে বহি আছোঁ আৰু ফুৰি আহিলোঁগৈ, এপাক আহিলোঁগৈ। বোকা আছে এইফালে, একেত আহিব নোৱাৰিলে আৰু সেইকাৰণে থাকিলোঁ আৰু আজিতো থাকি দিওঁ আৰু। এতিয়া যাবলৈ ওলালোঁ দেই, বৰষুণ দিছে একেবাৰে। গাড়ী একেবাৰে ৰাস্তা এইটো মূৰতে ৰাখিছে, এইডোখৰ খোজকাঢ়ি আহিছোঁ। এইটো দীঘল পদূলি, আমাক চবে থবলৈ আহিছে নিচিনা। দেউতাৰ মূৰত লৈছে, কুকুৰালৈকে আহিছে একেবাৰে থবলৈ। এতিয়া চুমু আমাৰ লগত ওলাইছে। পানী নামি পুখুৰীত নামিও ছাগলীয়ে ঘাঁহ খাইছে দিছে। এতিয়া আমি যাওঁগে আৰু। বাই 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 বাই। এতিয়া আমি গৈ থাকোঁ আৰু দেই।